খানা খাবি যেতিয়া চবে কাম কৰ তো কালি কাহিনী মুৰ্গী আনিলোঁ আজি কাহিনীটো আকৌ আৰম্ভ কৰোঁ তো মুৰ্গী চুৰ্গী আনি লৈ আকৌ আহিলোঁ গেলামাল বজাৰ তেল চাউল খিচমিচ ঘিউ এইবোৰ বহুত কিবি আছে চব বস্তু লৈ ল'লোঁ মানে ৰাইজে বোলে পোলাও খায় আৰু গোটেইখিনি বস্তু লৈ আকৌ আহিলোঁ চব্জি বজাৰ ইয়াৰ পৰা জলকীয়া নেমু সৰু আলুগুটি এনেকৈ কেইটামান বস্তু লৈ ল'লোঁ আৰু এটা লাষ্ট বস্তু আনিবলৈ আছে সেয়া হ'ল ঠাণ্ডা আৰু চিপছ মানে পইচা আছে ন খা যি খাওঁ চব খা আৰু এটা মচলাৰ ঠাণ্ডা বটল আৰু চিপছৰ বান্ডেল লৈ ল'লোঁ এতিয়া যাওঁ খাদ্যৰ যোগাৰ হৈ গ'ল বাকী আৰু কাম আছে কৰোঁগে আৰু ঘৰ আহিলে প্ৰথমতে চৌকা খানিব লাগি গ'লোঁ ইয়াত আগৰে এটা চৌকা আছিল তাকে অলপ খানি মেলি বনাই মেলি ল'লোঁ আৰু চৌকা কাম হোৱাৰ পাছত আহিলোঁ খৰি নিবলৈ মানে চবৰে ঘৰে ঘৰে নিবলৈ আহিছোঁ আৰু সৰু পোৱালিকেইটা কামত লগাই দিছোঁ কৰ চবেই কাম কৰ আকৌ তেনেকুৱা আমাৰ কষ্ট দেখি চিমনে অমিতা কাজি লৈ আনিলে আৰু আমি পেটত ভৰাই ল'লোঁ আৰু আবেলি আহিল মহিলা সমিতি মই বোলো আপোনালোকে আলু পিঁয়াজ কাটক আমি পিটিককৈ মাংসটো লৈ আনোগৈ এইফালে আমাৰ চাৰ আহি গ'ল আৰু দুইটা আহি আছোঁ নিকুহঁতৰ ঘৰ তাতে আছে চৰাইকেইটা আৰু আহি দেখোঁ সি কামত লাগিয়ে আছে বাৰু এইটো কাহিনী দেখুৱাই ভাল লাগিছে কিন্তু শ্বৰ্টত 1 মিনিটকে বেছি দিব নোৱাৰি নহয় আকৌ আধা এৰিব মন যোৱা নাই সেইকাৰণে আৰু লাষ্ট কাহিনীখিনি কাইলৈ দেখাম বেয়া চেয়া নাপাব আৰু